হাই বন্ধুসকল, কি খবৰ তোমালোকৰ সকলোৰে? আশা কৰোঁ তোমালোকে সকলোৰে ভালেই আছা। আৰু আজি আমি নপুখুৰীলৈ গৈ আছোঁ মটক বিহু চাবলৈ। তো আপোনালোকেও চাই যাওক, যোনে যোনে চোৱা নাই। কৈ গৈছোঁ, এইটো স্বৰ্গদেউ সৰ্বানন্দ সিংহৰ দিনৰ বাপেকৰ দিনৰ পৰাই এইটো পৰম্পৰা চলিছে। মটক বিহু গছ তলৰ বিহু হয়। তো এই লগৰটোৰ পৰা নামিলোঁ, কেপি চেপি ল'লে, ৰিক্সাত আহিলোঁ, ৰিক্সাখন পঠিয়াই দিলোঁ। এতিয়া লাহে লাহে গৈছোঁ নপুখুৰীখন। আপোনালোকো দেখাম পুৰণি ঐতিহাসিক বস্তু কিছুমান নপুখুৰীত। আৰু এইফালে চিধা গ'লে নপুখুৰী পামগৈ। চিধা গ'লোৱে আৰু লাহে লাহে গৈ আছোঁ আৰু খোজকাঢ়ি খোজ আৰু মই কিছুমান কথা কোৱাৰ আগত আপোনালোকক সৰু সুৰাকৈ থুলমূলকৈ কৈ দিছোঁ। যিহেতু মই মটক বুৰঞ্জীৰ বিষয়ে ইমান নাজানো, যিমানখিনি পাওঁ মই আপোনালোকক বুজাব ট্ৰাই কৰিম। আৰু যদি কিবা কওঁতে ভুল ভ্ৰান্তি হয় ক্ষমা কৰিব আৰু দেই। এখন হ'ল আপোনালোকৰ নপুখুৰী গেট পালোহি। এই মটক বিহু বুলি লিখা আছে। এই আপোনালোকে দেখিছে চাৰিওফালে গছ গছনি, কি ধুনীয়া প্ৰকৃতি মনোমোহা। এয়া মূৰ্তি দেখিছে, সৰু সুৰা বিহু নাচৰ কি ধুনীয়া এইপিনে নাচনি দেখিছে। আৰু আপোনালোকে ভিডিঅ'টো চোৱালৈকে হয়তো ভিডিঅ'টো বহুত দেৰিকৈ মই আপলোড কৰিছোঁ, কিজানি মই অলপ বিশেষ কাম থকাৰ বাবে মই আপোনালোকৰ ভিডিঅ'টো লগালগ দিব নোৱাৰিলোঁ। এয়া দেখিছে মটক যুৱক ছাত্ৰ সন্থাটো চিহ্ন বুলি কয়। তো এইপিনে হাতী আছে, আপোনাক দেখাইছোঁ হাতী চাতী। কাৰণ আমি সকলোৱে যিমান ডাঙৰ হ'লেও মনলৈ সৰু সুৰা ল'ৰালি কালবোৰ উভতি আহে ন। এই হাতী দেখিলেও কি হ'ব, কেতিয়াবা উঠিব মন যায় ন। আপুনি ডাঙৰ হৈ গ'লেও সৰুকালৰ ল'ৰা ছোৱালীবোৰ দেখিলে কেতিয়াবা স্কুল লাইফলৈ মনত পৰে। নপুখুৰী মায়ামা নামঘৰ ভিতৰলৈ সোমাই গৈছোঁ লাহে লাহে। ইয়াত লিখা আছে ইয়াত বহা নিষেধ বুলি। আৰু এই নামঘৰটো 1210 খ্ৰীষ্টাব্দত স্থাপন হৈছিল, আকৌ পুনৰ নিৰ্মাণ হৈছিল আপোনাৰ 2011 চনত। কাৰণ মই আপোনাক ভিতৰত সোমাইতো দেখাব নোৱাৰোঁ। আৰু যিমানটো দেখিছোঁ দেখাইছোঁ। আৰু এয়া আপোনাৰ সৰু অলপ আগত দেখাই গৈছিলোঁ যে কৈছিলোঁ আৰু কি ক'ম, সৰু সুৰা বাচ্ছা পাতি খেলি আছে। আৰু বহাত পানী খোৱাৰ ব্যৱস্থাও আছে। মানুহৰ ঘনাখন বহুত বেছি হয়, যিহেতু ইয়াৰ অসম আৰক্ষীয়েও ডিউটি দিছে, আপোনাৰ CRPFও দিছিলে। কাৰণ মই যিহেতু জল্দি আহিলোঁ ন, আপোনালোকক সোনকালে দেখাবৰ বাবে। তো লাহে লাহে মানুহৰ ঘনাখন বহুত হয়। মই শেষৰ টাইমত ভিডিঅ' কৰিব নোৱাৰিলোঁ, তাৰ বাবে ক্ষমা কৰিব। আৰু চাওক আৰু বিহু বতৰত আহি যদি আপোনালোকক যদি ধুনীয়া ছোৱালী নেদেখাওঁ কিহে হ'ব। আপোনাক কৈছোঁ, আপোনাৰ মটক বুৰঞ্জীত পোৱা যায় যে স্বৰ্গদেউ চুকাফা অহা 1228 খ্ৰীষ্টাব্দৰ আগত মটকসকল সমাপিত এডোখৰ ঠাইত সৰু সৰু ৰাজ্য পাতি অসমত আছিল। স্বৰ্গদেউ চুকাফা অহাৰ আগত স্বৰ্গদেউ চুকাফা ককাইদেউ আহিছিল, আৰু তেওঁলোকৰ যিসকল লোক আছিল সেইসকলে মটকসকল আছিল। কাৰণ ককাইক গ'লগৈ, এওঁলোক থাকি গ'ল। আৰু এইখন আপোনাৰ 2 নম্বৰ গেট দি দেখাইছোঁ। আৰু স্বৰ্গদেউ চুকাফা যেতিয়া আহিছিল তিপামত প্ৰথমবাৰৰ বাবে ৰাজধানী পাতিছিল, যিসকল লোকক লগ পাইছিল সেইসকলে আপোনাৰ মটকসকল আছিল। এই ধৰণৰ বুৰঞ্জীত বুলি পোৱা যায় চাগে মটক বুৰঞ্জীত। মই ইমান ভালকৈ নাজানো, যিমানটো জানো মই থুলমূলকৈ লগৰটোৰ পৰা সুধি মেলি আপোনালোকক কৈছোঁ। যদি ভুল ভ্ৰান্তি আছে ক্ষমা কৰিব। আৰু আপোনালোকে এতিয়া অলপ বিহুটো চাই লওক আৰু। এই যে আপোনালোকে চালে ভিডিঅ'টো, তো ভিডিঅ'টো এনেকৈ ল'ৰা ছোৱালী সিহঁতি ধেমালি কৰে আৰু বিহু নাচে। এফালৰ পৰা ল'ৰাবোৰে গান গায়, ইফালৰ পৰা ছোৱালীবোৰে ধেমালিত উত্তৰ দিয়ে। ইয়াত নাই কমেও 50টা সমদল আছে এখন গাঁৱৰ। তো এনেকৈ ল'ৰাবোৰ আহে, মানে চবফালে ছোৱালীবোৰো এনেকৈ ধেমালি কৰে আৰু সেয়াই আৰু বাকীবোৰ বিহু এনজয় কৰক আপোনালোকে।
হাঁহি আহে চবেই চাই গানটো নাজানে এয়া আপোনালোকে যদি মটক বিহু গছতলৰ দেখি নাপায় তো অহা বছৰকে আহিব নপুখুৰীত চাবহি বহুত ধুনীয়া লাগে আহি মেলি বহুত সুন্দৰ পৰিৱেশ হয় গছতলৰ ধুনীয়া প্ৰকৃতিৰ মাজেৰে বিহু নাচে এই টিকলিজনীও নাচিছে সেয়া কি ক'ম আৰু চাই যাওক লাহে লাহে আপোনাৰ টিকলিজনীও ধুনীয়াকৈ নাছিলে ইয়াত আপোনাৰ নাই কমেও 50টামান গাঁৱৰ সমতল হ'ব মানে এটা জেগা দেখিছে লাহে লাহে ঘনাখন অলপ পিছত বহুত মানুহৰ ঘনাখন আছিলে মই সেইটো মমেণ্টটো আপোনাৰ ভিডিঅ' কৰিব নোৱাৰিলোঁ তাৰ বাবে মই বিশেষভাৱে আপোনালোকক ক্ষমা খুজিছোঁ আৰু যদি মোৰ ভিডিঅ'টো ভাল লাগিছে লাইক কমেণ্ট শ্বেয়াৰ ছাবস্ক্ৰাইব কৰি দিব যদি ভাল লাগিছে যদি ভাল নাই লগা নকৰিব চাওক মোৰ ভিডিঅ'টো যদি ধুনীয়া ছোৱালী চাওক আৰু এই ভিডিঅ'ত ধুনীয়া ছোৱালী দেখোন কি হ'ব লাইকটো দি যাওক ইমান ধুনীয়া ছোৱালী দেখাইছে আপোনালোকক কি নিদিব নেকি মানে দি যাওক আৰু দিয়ক আৰু দেখাম মই পাছতকৈ এইকেইটা ভণ্টি বাইদেউ ককাইদেউ চব নাচি আছে ইয়াত চাইডৰ পৰা ভাল লাগিছে গ্ৰীণ কালাৰ মেখেলা পিন্ধিছে অসমীয়া সাজপাৰ হয়তো